Hello guys, good morning. আজি মই মানে গৈ আছো এটা শুট আছে ফটো শুট এতিয়া মই ফাৰ্স্ট জুৱেলাৰী আনিব যাম মোৰ ড্ৰেছ সব ৰেডি হৈ গৈছে মডেল এতিয়া মই জুৱেলাৰী আনিব যাম তাৰ পিছত মই গৈ আছো শুট কৰিব কাৰণে ডাইৰেক্ট মডেলক লগ কৰিম চাই থাকক আমাৰ ভিডিওটো আজি কেনেকৈ মই মেকআপ কৰো অকমান সৰু ভিডিও দিম বেছি ডাঙৰ ভিডিও নোৱাৰিম দিব অকলে সব কৰিব লাগিব তেতিয়া হলে চাই থাকক ভিডিওটো কন্টিনিউ আৰু যিসকল আমাৰ ইউটিউবত নতুনকৈ আহিছে সাবস্ক্ৰাইবাৰ সকল মানে সৰি আমাৰ মানে চেনেলটো চাই আছে তেওঁলোক অতি সোনকালে সাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিয়ক আৰু কমেন্ট দিব ভাল ভাল কমেন্ট কেনেকা লাগিছে ক'ব আৰু কেতিয়াবা মেকআপৰ প্ৰয়োজন হ'লে মোৰ লগত কন্টেক্ট কৰিব পাৰে মোৰ কন্টেক্ট নাম্বাৰটো দিয়া হ'ব এতিয়া মায়ে গাড়ী চলাই আছে আৰু আমি এতিয়া নাৰেংগী ফালে গৈ আছো ৰুক্মিণী গাঁও জুৱেলাৰী আনিবৰ কাৰণে ৰুক্মিণী গাঁও হ'লে নাৰেংগী হৈ ৰুক্মিণী গাঁও যাব লাগে ইফালেদি গ'লে আমি নাৰেংগী হৈ যাম ৰুক্মিণী গাঁও তাৰপিছত চাই থাকক ভিডিওটো কেনেকুৱা লাগে ক'ব জনাব আজি বাকীখিনি মই অকলে কৰিম মা নাথাকিব মোৰ লগত মোক মানে খালি দাদাজনৰ ঘৰত থৈ আহিব য'ত মডেল আহিব আমাৰ তো তাতে তাৰে ভিডিঅ' ক্লিপ দেখা পাব বাকীখিনি এতিয়া গাড়ী চলাইছে কাৰণে অকণমান লৰচৰ হৈছে আৰু বেকগ্ৰাউণ্ডত কিবা চাউণ্ড পালে ষ্টুডিঅ' আহি পালোঁ বাৰু ষ্টুডিঅ' আহি পাই আমি ইয়াতে চাহ খাম এতিয়া এয়া চাহ দিছে নিৰাজ আহিব মই ষ্টুডিঅ'ত আপোনাক দেখাই আছোঁ চাই থাকিব আমাৰ মডেল ছোৱালীজনীও আহি পাইছে আৰু এতিয়া মডেলজনীৰ মা হয় মাও আহিছে লগতে মই আছোঁ আৰু মেকআপ আৰ্টিষ্ট ইন্দ্ৰাণী কলিতা আছে তো চাই থাকক আমাৰ ব্লগ ভিডিঅ' এয়া ষ্টুডিঅ'ৰ ভিতৰত সোমাইছোঁ আমি আৰু এতিয়া আমাৰ এইজনী মাইনাজনী কি আছিলে নামটো তোমাৰ ৰিয়াশ্ৰী তালুকদাৰ থাকে আৰু আমি থাকোঁ জোৰত তিনিআলিত বেছি দূৰত্ব নহয় বাৰু আৰু এখেতে মা হয় মই তেতিয়াও কৈছোঁ খাই থাকোঁতে আৰু এইটো ষ্টুডিঅ' হয় ষ্টুডিঅ'ৰ ভিতৰলৈ গৈ আছোঁ এইটো ষ্টুডিঅ'ত আজি ফটোশ্বুট হ'ব ষ্টুডিঅ'টো আছে কাহিলীপাৰাত এয়া ষ্টুডিঅ' চাই লওক গোটেইখিনি প্ৰভিজন কৰাই আছে বহুত ধুনীয়া হয় ষ্টুডিঅ'টো ফটো দেখা পাব ইয়াতে মডেলজনীক যেতিয়া কৰা হ'ব তেতিয়া ইয়াত ফটো শ্বুট কৰিব আৰু মই কেমেৰামেনক দেখাই আছোঁ বাৰু কেমেৰামেনক দেখাই দি আছোঁ এয়া দেখিছেনে কি ডাঙৰ ষ্টেণ্ড এয়া আৰু ইয়াত ভিতৰত আছে এইবোৰ চাওক কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত এইটো জুৱেলাৰী লোৱা হৈছে অপৰাজিতা বাৰ পৰা আৰু এইযোৰ কাপোৰ লোৱা হৈছে ইমান ধুনীয়া ৰিচিপশ্যনৰ হয় তো এইটো কাপোৰ মমিছ ৱাৰ্ড্ৰবৰ পৰা লোৱা হৈছে আৰু মেকআপটো মই আৰু মোৰ মডেলজনীৰ নাম হৈছে ৰিয়াশ্ৰী খুব ধুনীয়া তাই উইদাউট মেকআপতো ধুনীয়া উইথ মেকআপতো বহুত ধুনীয়া তাই আৰু আমাৰ এয়া দাদা আৰু এয়া আণ্টি আৰু মই ইয়াতে চাওঁ ইয়াতে দেখাই দিয়কচোন অকণমান ঘূৰি দিবা নেকি ঘূৰি দিয়া এটা নেক্সট অকণমান বেলেগ কৰি দিছোঁ হেয়াৰ ষ্টাইলটো আৰু জুৱেলাৰীখিনি অকণমান বেলেগ ব্লাউজটো বেলেগ বাকী চব ছেমেই হয় আৰু আমাৰ সেইজনীয়ে মডেল ধুনীয়া লাগিছে একদম হাঁহি দিয়া তোমাৰ পিছে মোক কেনেকুৱা লাগিছে মোৰ লগত কথা পাতি বহুত ভাল লাগিছে ইমান ধুনীয়াকৈ মেকআপবোৰ কৰিছে বহুত ফ্ৰী হয় আপোনালোকেও যদি কৰিব খোজে প্লিজ
মই ৰিকমেণ্ড কৰিছোঁ পাৰ্ক বহুত ভাল হয় মই ভাবা নাছিলোঁ ইমান ফ্ৰী হ'ব ইমান ধুনীয়াকৈ মেকআপ কৰি দিবলৈ আজি কামবোৰ কৰি কেনে বিৰাট ভাল লাগিছে সঁচাকৈ মনৰ পৰা কৈছা দে অভিয়াছলি মনৰ পৰাই তাইকো মোৰ বহুত ভাল লাগিছে নেক্সট আকৌ তাইক ল'মেই মানে খুব ধুনীয়া লাগিছে তাইক থেংক ইউ আৰু আণ্টিজনীও কিন্তু বহুত ভাল হয় আমাৰ আণ্টিজনী আৰু ফটোগ্ৰাফাৰ দাদাটো ক'বই নালাগে ভাল লাগিছে দেই আমাৰ আণ্টিজনী আৰু মোৰ চুলিখিনি একেই হৈছে ভাল লাগিছে তোমাক আণ্টি আৰু মোৰ চুলি আৰু মোৰ মাৰ এই চুলি একেই আমাৰ তিনিজনীৰে খুব ভাল লাগিছে আজি আৰু যদি ফটোগ্ৰাফাৰৰ কোনোবা লাগে এই দাদাৰ লগত কণ্টেক্ট কৰিব পাৰে মানে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল দাদাই কৰি দিব বহুত ধুনীয়া শ্বুট কৰে আৰু মডেল লাগিলে ক'ব আমাৰ আছে ৰিয়াশ্ৰী ইমান ধুনীয়া লাগিছে আইঅ' মই কৰাৰ কাৰণে নহয় মেকআপ তাই এনেও চকুজুৰি বহুত ধুনীয়া লাগিছে এইটো নহয় মই কৰিছোঁ কাৰণে মই বোলে কৈছোঁ আইঅ' তাইক ধুনীয়া লাগিছে আইঅ' তাইক ধুনীয়া লাগিছে কিন্তু তাই সঁচাকৈ বহুত ধুনীয়া লাগিছে বহুত মৰম লগা ছোৱালীজনী আৰু বহুত মানে শান্ত ছোৱালী হয়